নমস্কাৰ প্ৰিয় দৰ্শক, মই ইন্দ্ৰাণী আপোনালোক আটাইকে পুনৰ এবাৰ মোৰ পাকঘৰত স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ আলুৰ এটা সুস্বাদু ডিছ, আলু মছলা ফ্ৰাই। খুবেই সোৱাদৰ হয়, অতি সোনকালে বনাই ৰেডি কৰিব পাৰি। ৰাতিপুৱাৰ সময়ত, দৌৰা-দৌৰি সময়ত, টিফিন আৰু ৰাতিপুৱাৰ ভাত সাজৰ লগত খাবলৈ এই আলু ফ্ৰাই বৰ সোৱাদৰ হয়। বনোৱাৰ পদ্ধতিটো অতি সহজ, অতি কম সময়তে, অতি কম সামগ্ৰীৰে এই ডিছটো বনাই মই আপোনালোকৰ সন্মুখত দেখুৱাম। আহক দৰকাৰী সামগ্ৰীখিনি এবাৰ চাই লওঁ, লগতে বনোৱাৰ পদ্ধতিটোও চাই লওঁ আহক। এয়া আধা কিলো আলু উহাই পেলাই বাকলি গুচাই মজলীয়া আকাৰত কাটি লৈছোঁ। ৰিফাইণ্ড অইল লাগিব আমাক, এমুঠি ধনিয়া, 2টা কেঁচা জলকীয়া, এচামুচ সৰু চামুচেৰে গোটা জিৰা, এচামুচ টেবুল স্পুনেৰে ৰোষ্টেড জিৰা পাউডাৰ। জিৰাকেইটা অকণমান টাৱাত গৰম কৰি লৈ গ্ৰাইণ্ড কৰি ল'লেই ৰোষ্টেড জিৰা পাউডাৰ হৈ যাব। আপোনালোকৰ ঘৰত নাথাকিলে জিৰা মছলা, জিৰা পাউডাৰ ল'লেও হ'ব, বজাৰৰ পৰা অনা। এয়া লৈছোঁ আমচুৰ পাউডাৰ, সৰু চামুচেৰে এচামুচ, সৰু চামুচেৰে আধা চামুচ ৰঙা জলকীয়াৰ গুড়ি, সোৱাদ অনুসৰি নিমখ, আধা চামুচ হালধি, আৰু এয়া লৈছোঁ 1 টেবুল স্পুন কচুৰি মেথি। গৰম কেৰাহীত তেল দি দিম। ৰিফাইণ্ড অইল 4-5 চামুচ টেবুল স্পুনেৰে দিলে হৈ যাব। তেলখিনি ভালদৰে গৰম হ'ব দিম। তেল গৰম হৈছে, জিৰাখিনি ইয়াতে দি দিম আৰু জিৰাখিনি খুব ধুনীয়াকৈ ভাজি ল'ম। জিৰাখিনি ভাজি থকাৰ সময়তে জলকীয়া দি দিম। জলকীয়া দি অকণমান সময় ঢাকি দিব লাগিব, নহ'লে চিটিকি আহিব পাৰে। এতিয়া ইয়াতে হালধিখিনি দি দিম, ৰঙা জলকীয়াৰ গুড়িখিনিও দি দিম, ভালদৰে মিক্স কৰি দিম। এতিয়া ইয়াতে আলুখিনি দি দিম, ধুনীয়াকৈ মিক্স কৰি দিম আলুখিনি। আলুখিনি ভালদৰে মিক্স কৰি দিলোঁ তেল আৰু মছলাখিনিৰ লগত। ইয়াতে আমি আমচুৰ পাউডাৰখিনি দি দিম। আমচুৰ পাউডাৰ দিলে খুব এটা ধুনীয়া ফ্লেভাৰৰ লগতে টেষ্ট হয়। জিৰা আলু যেতিয়াই বনাই মই ছাজেষ্ট কৰিম আপোনালোকে আমচুৰ পাউডাৰ দিব। ভালদৰে মিলাই দিম আৰু লগতে এই ৰোষ্টেড জিৰা পাউডাৰখিনিও দি দিম। এইখিনিও ভালদৰে মিক্স কৰিম। এয়া ৰোষ্টেড জিৰা পাউডাৰখিনি দি দিলোঁ, খুব ধুনীয়াকৈ মিলাই দিলোঁ। খুব এটা ধুনীয়া গোন্ধ ওলাইছে, জিৰাৰ গোন্ধটো খুব ভাল লাগে নহয় জানো। এয়া কচুৰি মেথি দি দিম। কচুৰি মেথিও জিৰা আলুৰ ফ্লেভাৰটো খুব ধুনীয়া কৰি পেলাই, টেষ্টটো বঢ়িয়া হয়। ভালদৰে মিলাই দিম। গোটেইখিনি বস্তু ভালদৰে মিক্স কৰি দিলোঁ। গেছ মই মিডিয়ামত ৰাখিছিলোঁ। এতিয়া ঢাকন মাৰিম 1 মিনিট সময়ৰ কাৰণে। গেছ একদম কম কৰি দিম। ঢাকন মাৰি থোৱাৰ 1 মিনিট হৈ গৈছে, ঢাকন গুচাম। খুব ধুনীয়া ফ্লেভাৰটো হৈছে। এতিয়া সোৱাদ মতে নিমখ দিম। নিমখখিনি ভালদৰে মিক্স কৰিম। এতিয়া ইয়াৰে ওপৰত ধনিয়া পাত দি দিম। অকণমান ধনিয়া পাত গাৰ্নিচিঙৰ কাৰণে থৈ দিম। ভালদৰে মিক্স দিম। ধনিয়া পাতখিনি ভালদৰে মিক্স কৰি দিলোঁ। এতিয়া গেছ বন্ধ কৰি দিম। প্ৰিয় দৰ্শক, আলু আগতে বইল কৰি লৈছোঁ, গতিকে আলু সিজিছে আগতেই। এতিয়া মছলাৰ ফ্লেভাৰখিনিও খুব ধুনীয়াকৈ মিক্স হ'বৰ কাৰণে, ধনিয়া পাতৰ ফ্লেভাৰটো মিক্স হ'বৰ কাৰণে গেছ বন্ধ কৰি দিলোঁ আৰু ইয়াৰে ওপৰত প্ৰায় 1-1.5 মিনিট ঢাকন ৰাখিম আৰু ইয়াৰে পিছত আপোনালোকক পৰিৱেশন কৰি দেখুৱাম। প্ৰিয় দৰ্শক, এয়া আলু মছলা ফ্ৰাই বনাই মই আপোনালোকৰ সন্মুখত পৰিৱেশন কৰি দেখুৱালোঁ। খুবেই সোৱাদৰ হৈছে। গৰমে গৰমে ভাত সাজৰ লগত বা টিফিনত ৰুটি বা লুচিৰ লগত লৈ যাবৰ কাৰণে এই ভাজিখন বৰ জুতি লগা। মই আশা ৰাখিছোঁ আপোনালোকে অতি সোনকালে এই ভাজিখন বনাই খাব বুলি, আৰু ভাল পালে খাই পেলাই লাইক এটা নিশ্চয় দিব। প্ৰিয় দৰ্শক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আজি সময় উলিয়াই আপোনালোকে মোৰ এই ৰেচিপিটো চালে অশেষ ধন্যবাদ। পুনৰ লগ পাম অতি সোনকালে আৰু এটা নতুন ৰেচিপিৰ সৈতে। ধন্যবাদ।